অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ কৰ্মবিৰতি। এক দেশ এক নীতিৰ ভিত্তিত পুৰণি পেঞ্চন নীতি বাহাল কৰি নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবীত সদৌ অসম NPS এমপ্লয় এছ'চিয়েশ্যন আৰু ধুবুৰী জিলা সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে চাপৰ শালকুচা উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলে 22 আৰু 23 তাৰিখে কৰ্মবিৰতি ঘোষণা কৰিছে। স্কাৰ্প NPS, ৰিষ্ট'ৰ OPS, No OPS, No Rest, One Country, One Rule আদি শ্লোগান দিয়ে আৰু প্লে কাৰ্ড প্ৰদৰ্শন কৰে। অসমৰ চৰকাৰী শিক্ষক কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত এই কৰ্মবিৰতি ঘোষণা কৰিছে বুলি জানিবলৈ দিয়ে। চাপৰৰ পৰা মঞ্জুৰ আলমৰ ৰিপৰ্ট, ডিৰেক্ট নিউজ অসম। নতুন পেঞ্চন উঠাই দিয়ক। আমাৰ দাবী ন্যায্য দাবী। নতুন পেঞ্চন ব্যৱস্থা উঠাই দিয়ক। আপোনাৰ পেঞ্চন ব্যৱস্থা বাহাল ৰাখক। আমাৰ দাবী ন্যায্য দাবী। সদৌ অসম NPS কৰ্মচাৰী সন্থা জিন্দাবাদ। সদৌ অসম NPS এমপ্লয়ী এছ'চিয়েশ্যনৰ আহ্বান মৰ্মে আৰু ধুবুৰী জিলা সমিতিৰ আহ্বান মৰ্মে আমি সমগ্ৰ অসমৰ লগতে আজি চাপৰ শালকুচা উন্নয়ন খণ্ডৰ যিসকল NPS কৰ্মচাৰী আছে তেখেতসকলে আমাৰ যি পুৰণা পেঞ্চন ব্যৱস্থা আছে সেই পুৰণা পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ বাবে আৰু নতুন পেঞ্চন ব্যৱস্থা উঠাই দিয়াৰ বাবে আমি দুদিনীয়াকৈ অৰ্থাৎ 22 আৰু 23 আগষ্ট তাৰিখে এই কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছোঁ। মই এই কাৰ্যালয়ৰ জুনিয়ৰ এছিষ্টেণ্ট হয়। আমাৰ এই আগতে ক'লে আৰু আমাৰ দাদাই সেইটো আৰু পুৰণা পেঞ্চন যিটো আছে সেইটো আমাক লাগে, নতুন আমাৰ যিটো পেঞ্চন ব্যৱস্থা সেইটো উঠাই ল'ব লাগে। আমি আজি কৰ্মবিৰতি কৰিব ওলাইছোঁ। আমাক মানে NPSৰ পৰা OPS কৰি দিব লাগে। আমাৰ আজি আৰু অহাকালি 22-23 দুদিন।